নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি যাবলৈ ওলাইছোঁ অসম চৰকাৰে আয়োজিত কৰা সাংস্কৃতিক মহাসংগ্ৰামৰ এটি প্ৰতিযোগিতালৈ আৰু তাত মই বিচাৰক হিচাপে নিযুক্ত হৈছোঁ আজিৰ দায়িত্ব সুকলমে যাতে পালন কৰিব পাৰোঁ তাৰ বাবে সকলোৰে ওচৰত আশীষ বিচাৰিছোঁ নামটি ইফালে গৈ আছোঁ নামটি বৰফুকনত পৰিছে মোৰ মেনুটো আমি বৰফুকন পঞ্চায়তৰ প্ৰেক্ষাগৃহত উপস্থিত হোৱাৰ পিছত আমাক সভানেত্ৰী মহোদয়াই স্বাগতম জনালে আমি এখন সুন্দৰ আলোকচিত্ৰত সেই অনুভৱ সাঁচি থলোঁ এগছি বন্তি প্ৰজ্বলন কৰে গাঁৱৰ এজন বয়োজ্যেষ্ঠ লোকে তাত আমি এটা ব্যতিক্ৰমী পদক্ষেপ দেখিবলৈ পালোঁ যে এটি প্ৰাৰ্থনাৰে দিনটোৰ শুভ আৰম্ভণি কৰা হ'ল এক অনন্য অনুভৱৰ আমি সাক্ষী হৈ ৰ'লোঁ
আকৌ যদি যাব লাগে সদায় ঘাটলৈ দুই পাৰত ডেকা বন্ধু নাথাকিবালৈ আকৌ যদি যাব লাগে সদায় ঘাটলৈ দুই পাৰত ডেকা বন্ধু নাই বিচৰা স্বৰ্ণ অলংকাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এঠাই আকাশী গংগা বিচৰা জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ ভাত এষাৰ আকাশী গংগা বিচৰা সকলোৱে সুন্দৰভাৱে গীত পৰিৱেশন কৰিছে। কাৰোবাৰ যদি ক'ৰবাত অকণমান কিবা এটা হৈছে সেইটো অনুশীলন কৰিলে নিশ্চয় ভাল হ'ব। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তেওঁলোকে নিজে গাঁৱতেও গম পাইছে চাগে কাৰোবাৰ ক'ৰবাত অকণমান কিবা এটা হৈছে আৰু মই বিশেষ নকওঁ, আঙুলিয়াই নিদিওঁ। সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু তেওঁলোকে আগুৱাই যাওক, সংগীত শিক্ষা ভালদৰে লওক। আমি বিচাৰক হিচাপে আজি ইয়াত বিচাৰ কৰি সঁচাই আনন্দিত হৈছোঁ। ধন্যবাদ।